আলা ফেসবুক হোয়াটসঅ্যাপ ইনস্টার চলে এটা আপি পতাব পারে না কি জীবনে কোনেনো ফোন কৰিলে ৰে হেল্ল' কোননো দে মই যাই আছোঁ দে অলপ চাবিয়ে বাপা আরে লাগছি নেকি গাত লাগা নাই তথাপিও লাগলি কবি ৰচোন তোক ৰ অলপ সময় ৰ কিবা কৰে আৰু ই মোৰ কাষেদি যায় সি আৰু মোকে দম দে তোকো দি আছো মছলা হাউইৰো লৰু লৈছে হেই কিনো কৰে ই লাগছি নেকি লাগলি কবি লাগা নাই চাই ল'মে তো চাবি যা চাবি চাই ল'ম ইছা চাবি চিখৰ পেকেট মিলৰ লগ দিয়ে আহিব লাগে একো আজি চিখৰ শুই আছে শিলবালা মিছ কৰি চিখৰ শুই দিম বাপটোকে পাবৰ আজি শিক্ষাই শিলবালা মিছ কৰি কিনে শুই দিম আজি ক'ত কি আছেনো মিছ কৰি দিওঁ ভালকে পাবি আজি আহ কি কৰি আছা আছো শিখৰ মিলাইছা মিলি আছো শিখৰে খাওঁ দে অলপ শিখৰ খাবি নেকি শিখৰ খাবই পৰা নাই অলপ এই মোবাইলটো ধৰা পাবৰ জুতিটো বেটাই কি হ'লে তই মোক ঠগিছে শিখৰ বুলি তই শিল শুই আছে নহয় দাউৰবাই লাগিল মই পেচাব কৰাই লাগিল পেচাবটো কৰি আহোঁ গাড়ীখনতো চাবি পাত লাগি আছে ই পেচাব কৰিব গৈছি গাড়ীখন লৈ যাওঁ মই পাবৰ ধৰে চোৰে মিলাক মোৰ গাড়ীখন ধৰে তাক ধৰে চালা চিখৰ এক পেকেট খাবাক লৈকো বহুত কষ্ট কৰিব লগা আছে আজিকালি হয়তো খাবা নাপাওঁতে বস্তু এইবিলাক খোলাও নাযায় পেকেট দিলে আজিকালি ইমান টাইট হৈছে বাপৰে প্লাষ্টিক দিয়া কৰছি না কিবাকে গেছি দে অলপমান খোলা টাইট পেকেট গোটাই চিখৰৰ কাৰণে ইমান কষ্ট খাবা নাপাওঁতে বস্তু এই তুলসীগিলাখানো ফাল্টু হৈছে গোটাই একেবাৰে দুদিনমান দিলাক লাগি ধৰা এতিয়া জানিব অলপমান ভাল হৈছে কওঁতে চিখৰ মিলাইছা দে মোকো অলপমান দিয়া কিনাওতে পইচা দিছিলি না চিখৰ সুধছে আজি নাপা চিখৰ নাপা দে হ'ব দে অলপমান দিলি হ'ব বাপা ৰে অলপমান দিলি কি হয়নো নাই চিখৰ নাপা দে দি অলপমান খাবই পোৱা নাই মই নহ'ব চিখৰ নাপা বুলি কৈছোঁ না মই বাপৰে বাপ এক পেকেট চিখৰৰ কাৰণে ইমান কথা ক'লি তই মোক এক পেকেট চিখৰ খাবৰ কাৰণে কিমান কষ্ট কৰিছোঁ তই জানা না 10 টকা পইচাৰ কাৰণে তই ইমান কথা কৈ আছ 10 টকা এটা নহয় গৈছে পকেটটোত এনকে হ'লে নহ'ব না কথাগিলা তোৰ একদিন সময় আহিব না পইচা দি তই খাই যা পইচাৰ কথাটো আহি নপৰে না নাই তই সুধিলি তুই দেও না নেৰাকে দেখো নেকি কত চিখৰ দিলোঁ মই তোক আজি তোক তই ইমান কথা শুনিলি চিখৰ খাব নালাগে মই ফুটিম আজি তোৰ পৰা চিখৰ খাইয়া যাম বহিল অলপ দিয়ে বাপা নাই চিখৰ নাপা অলপমান দিয়ে একবাৰ ক'লি বুজি নাপা নেকি বুজি পাওঁ কথাটো সেনেকুৱা নহয় বাপা নাই নাপা এতিয়া তোক দিয়াৰ লগে লগে মই পিছত খাবা খুজিলোঁ মোক আৰু পেকেট আনবি 10 টকা পইচা মোক দি থৈ দিছা নেকি পইচাৰ গাছ ৰুই থৈ দিছা নেকি পইচাৰ গাছ ৰুবা লাগিব তাই মোৰ নাই চিখৰ নাপা যা ঘৰত যা হয় নেকি চিখৰ খাব পোৱা নাই আজি 3 দিন হ'ল সেনেকুৱা নহয় নে কথাগিলা বাপা কত চিখৰ খোৱালো তোক আগতে নাপা যা ঘৰত যা চিখৰৰ নামত বহুত কিবা কিবি হৈ গেল যা জীৱনত চিখৰ নাখাওঁ আজি পৰা সুধি যা নালগে যা চিখৰ নিদিলি তই 2 পিচ চিখৰৰ হ'ব হয় নেকি খাবাম যা পিছে কিনি খাবি মই চিখৰ কিনি খাম জীৱনত সুধি নাখাওঁ হ'ব দে চিখৰৰ কাৰণে আজি বহুত কথা শুনিলোঁ মই